নমস্কাৰ আশা কৰিছো সকলো ভালে আছে এনেকুৱা সিচুৱেচনত আপোনালোকে সুস্থ থাকিব ঘৰতে থাকিব সুৰক্ষিত থাকিব আজি আসলতে নতুন এটা এপিসোডত আহিলো মই যোৱাবাৰ দেখাইছিলো আপোনালোকক কেনেকৈ ককাল ভাঙে কেনেকৈ আমি ককাল ভাঙিব লাগে এবাৰ আমি বৰ্তমানতে আপোনালোকক আগতে কৈ লওঁ যে আমি ভংগিমা আজি মই আপোনালোকক ভংগিমা টিউটোৰিয়েল দিম আমি বিভিন্ন ধৰণৰ ভংগিমা আছে যেহেতু বিহু আমাৰ ফোক হয় কিন্তু যেহেতু আমি সকলোৱে জানো বিহু আগতে গছৰ তলত আছিল কোনো দায়বদ্ধতা নথকাকে ঢোলৰ গুমগুমনি ঢোলৰ মাতত আমি উলাহত নাচিছিলো কিন্তু আজিকালি যেহেতু বিহু গৈ পেলা বিশ্ব দৰবাৰ পালেগে সেইবাবে আমি কিছুমান দায়বদ্ধতা মাজত আমি কিছুমান কোৰিওগ্ৰাফি কৰাই পেলাই আমি ভংগিমা কেইটামান নিৰ্দিষ্টভাৱে শিকাম বিহু পণ্ডিত সকলে বিহু বিশেষজ্ঞ সকলে আমি বৰ্তমান কিছুমান ধৰক ভংগিমা কেইটামান আমি নিৰ্দিষ্টভাৱে শিকাও আৰু সেই ভংগিমা কিটাই মই আপোনালোকক আজি দেখাব বিচাৰিছো কেনেকৈ কৰিব লাগে কেনেকৈ নাচিব লাগে যোৱাবাৰৰ এপিসোডত মই আপোনালোকক ককাল কেনেকৈ ভাঙে আৰু কেনেকৈ আমি ভৰিকিটা মুভ কৰিব লাগে কেনেকৈ মুভ হাউ টু মুভ দ্য ফুট মুভমেন্টস সো আজি মই আপোনালোকক আই শো ইউ দ্য ভংগিমাস এটা কথা মনত ৰাখিব বিহু নাচত আমি এইবোৰ ভংগিমা বুলিহে কওঁ মুদ্ৰাস নহয় ঠিক আছে এতিয়া মই 1 নম্বৰ ভংগিমা এতিয়া 1 নম্বৰ 2 নম্বৰ বুলি তেনেকুৱা একো কথা নাথাকে কিন্তু মই প্ৰথমৰ পৰা যেতিয়া সিৰিয়ালি যাম সেই হিচাপেহে মই আপোনালোকক ভংগিমাবোৰ দেখাই যাম প্ৰথমতে আমি প্ৰথম ভংগিমা যোনটো প্ৰথম ভংগিমা মানে প্ৰথমতে যোনটো ভংগিমা শিকাম হেতু হল দুখন হাত কঁকালত তেনেকে মই যোৱাবাৰ শিকাইছিলো আপোনালোকক দুখন হাত এনেকে কঁকালত ৰাখি প্ৰথমতে বাওঁফালে তাৰপিছত সোঁফালে ঠিক আছে আমি চাৰিবাৰ এফালে বাওঁফালে চাৰিবাৰ সোঁফালে আগলৈ অলপ হালিম কিমান হালিম ইমানখিনি দেই দেখাই দিও এতিয়া কেনেকৈ যাম 1 2 3 4 1 2 3 4 এটো হল প্ৰথমটো দ্বিতীয়টো মই শিকাম আপোনালোকক দুখন হাত যে কঁকালত আছিল সোঁ হাতখন আনি পেলাই আমি বাওঁ হাতে বাওঁফালৰ খুচনিত ৰাখিম আৰু কেনেকৈ যাম 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 এতিয়া লাহেকে এনেকে আছিল নহয় এটা কি কৰিম পিছফালে কঁকালত থকা হাতখন আমি খুপাত লৈ আহিম আৰু কেনেকৈ যাম 1 2 3 4 1 2 3 4 লাহেকে আমি কি কৰিম খুচনিত থকা আমি হাতখন খুপালে লৈ আহিম আৰু খুপাটো হল এয়া এনেকে হাতখন ৰাখিব এনেকেও নহয় এনেকেও নহয় এনেকেও নহয় এয়া এনেকে ৰাখি আমি এটা কি কৰিম 1 2 3 4 1 2 3 4 তাৰপিছত লাহেকে কি কৰিম বাওঁ হাতখন আমি বাওঁফালে যেতিয়া যাম খুপাৰ পৰা লাহেকে কঁকালত লৈ আহিলো আহি পেলাই কি কৰিলো বাওঁফালে যদি যাম আমি বাওঁফালে হালিম আৰু বাওঁ হাতখন কঁকালত সোঁ হাতখন খুপাত 1 2 3 4 1 4 1 2 3 4 এতিয়া লাহেকে কি কৰিম আমি দুখন হাত আগুৱালৈ লৈ আহিম এনেকে ইমান নহয় ইমানখিনি ডিসটেন্সত ইমানো নহয় এটো ডিসটেন্স আৰু আমি কেনেকৈ যাম আমি যদি বাওঁফালে যাওঁ আমাৰ অলপমান আমি হালিলে কি হ'ব আমাৰ বাওঁফালৰ এলবোটো কিলাকটিটো তললৈ থাকিব আৰু হাউ উই উইল মুভ 1 2 3 4 1 2 3 4 হাতখন এনেকৈ ৰাখিবা প্ৰথমতে ষ্টাৰ্টিং তাৰপিছত 1 2 3 4 5 6 7 8 ঠিক আছে লাহেকে আমি জয়েন কৰি দিম এতিয়া বাওঁ হাতখন আমি আঙুলিকিটা সোঁ হাতখন দি এনেকৈ ধৰিম বুঢ়া আঙুলি কিন্তু এনেকুৱা নহয় এইটো এনেকেও নহয় এইটো কেনেকৈ যাম 1 2 3 4 1 2 3 4 এতিয়া লাহেকে আমি হাত দুখন মেলি দিম একদম এনেকেও নহয় অলপ কিলাকটিটো
ফাৰ্ষ্টলৈ লৈ আহিম এনেকৈ উই হেভ টু বেণ্ড দ্য এলবো স্লাইটলি দেন এইটো ষ্ট্ৰেইট শ্ব'ল্ডাৰ লেভেলত হাতখন ওপৰতো নহয় তলতো নহয় শ্ব'ল্ডাৰ লেভেলত ঠিক আছে কিয় কাৰণে শ্ব'ল্ডাৰ লেভেল কৈছোঁ ভংগীমাটো দিলে অলপ ধুনীয়া দেখিব লাগিব ন হয়নে নহয় কেনেকৈ যাম 1 2 3 4 1 2 3 4 এতিয়া লাহেকৈ আমি কি কৰিম দুখন হাত আগুৱাই আনিম এই ভংগীমাটো যেতিয়া দিয়া হয় বহুতে এনেকৈ দিয়ে এইটো আচলতে নহয় ঠিক আছে আমি এনেকৈ আমাৰ কঁকালৰ সন্মুখত আনি কঁকালৰ লেভেলত কিমানখিনি ডিষ্টেঞ্চ এইটো এনেকৈও নহয় এইটো ডিষ্টেঞ্চ ঠিক আছে প্ৰথমতে আমি 1 2 3 4 1 2 3 4 এতিয়া লাহেকৈ আমি এখন হাত কঁকালত লৈ আহিলোঁ 1 2 3 4 1 2 3 4 গতিকে একদম চিৰিয়েলি মই কেইটা ভংগীমা দেখালোঁ আপোনালোকক 10টা এতিয়া মই আৰম্ভণিৰ পৰা কি কি শিকাইছিলোঁ আকৌ এবাৰ কৈ দিওঁ দুখন হাত কঁকালত এক নম্বৰতে দ্বিতীয়তে আমি কি আনিলোঁ নম্বৰ 2ত আমি মোৰ হাতখন লৈ পেলাই আমি বাওঁ হাতৰ খুচনিত লৈ আহিলোঁ কঁকালৰ তাৰপিছত 3 নম্বৰতে কি শিকালোঁ এইটো 4 নম্বৰতে কি থাকিল দুখন হাত খোপা 5 নম্বৰতে কি থাকিল শিকালোঁ এইখন তাৰপিছত 6 নম্বৰত আহিলে আমি এইটো 6 নম্বৰত কি শিকালোঁ এইটো 7 নম্বৰত কি কৰিলোঁ হাতখন জইন কৰি দিলোঁ তাৰপিছত 8 নম্বৰত এইটো কৰিলোঁ 9 নম্বৰত এইটো কৰিলোঁ আৰু 10 নম্বৰত এইটো কৰিলোঁ গতিকে 10টা ভংগীমা আজি আপোনালোকক শিকাইছোঁ এতিয়া মই ভৰিখনলৈ যাওঁ কেনেকৈ আমি ভৰিখন যাম এবাৰ আপোনালোকে ভৰিখনলৈ চাই লওক প্ৰথমতে গতিকে এতিয়া ভৰিকেইটা চাব আপোনালোকে 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 কঁকালটোৰ লগতে মোৰ ভাঙি আছে কিন্তু দেই কঁকালটোৰ লগে লগে ভাঙি ভাঙি গৈ থাকিব আপোনালোকে আজি টিউটৰিয়েলত মই ক্ৰমান্বয়ভাৱে 10টা ভংগীমা শিকালোঁ আপোনালোকে এইটো শিকিব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব মই আকৌ আহিম নতুন এপিছ'ডত বহুত সোনকালে আহিম গতিকে আপোনালোকে নিজকে সুৰক্ষিত ৰাখি পেলাই ষ্টে ছেফ এট হোম আৰু মাস্ক পিন্ধিব নাপাহৰিব বাহিৰলৈ ওলাই গ'লে স্যানিটাইজ লগত ৰাখিব স্যানিটাইজাৰ আৰু সকলো যাতে ভালে থাকে নমস্কাৰ